So ready হৈ গ'ল আৰু বহুত ভাল লাগিছে মানে একদম মানে হিন্দী চিৰিয়েল মানে ভিলেন টাইপ হ'ব পাৰো কিন্তু মানে হিন্দী চিৰিয়েল কমলিকা টাইপ ভাইবছ আহি আছে গাইজ থেংক ইউ গাইজ এনে ভাল লাগিছে মানে কমেণ্ট কৰিব কাৰণে আগতীয়াকৈ থেংক ইউ বুলি কৈ দিছে অ'কে ডান লগাই দিব ৱেলকাম বেক টু মাই ইউটিউব চেনেল চ' আজি আছে আমাৰ ফটোশ্বুট এটা আৰু মডেল হৈছে এয়া কেনেকুৱা লাগিছে লুকটো বহুত ভাল জনাবচোন কমেণ্ট কৰি বনাই কৈ দিছোঁ গাইজ ডোন্ট ফৰগেট টু ছাবস্ক্ৰাইব আগৰবাৰতো আমি আগতে কিমান শ্বুট কৰিছোঁ কিমান ব্লগ যে বনাব পাৰিলোহেঁতেন নহয় মানে এইটো ইমান ভাল কণ্টেণ্ট নাই আৰু তথাপিতো যদি ইমান লাষ্ট কৰোঁতে আমাৰ যাব এলাহ আৰু লাষ্টটো মেইন ন আৰু বনাই কিমান যে ভিডিঅ' বনাই থকা যে আকৌ এডিট কৰিবলৈ মন যায় মোৰ সেনেকৈ কিছুমান ডিলিট কৰি দিম অঁ মোৰ চেম এডিটত মানে লাগি থাকিব মন নাযায় কষ্ট কৰিলেহে ফল পাম ন আছে ক'বা লোকে ইমান পইচা পালে মই এনেকৈ তাৰপাছত সেনেকৈ কমপ্লেইন কৰি থাকোঁ যেতিয়া কি দেখাই আছা মোক দেখাই আছা তোমাক এতিয়া দেখাই আছোঁ দেখুৱা দিয়া মোৰতো মানে বেছি ৰিয়েলিষ্টিক দেখাই আকৌ অঁ সেইটো ধুনীয়া যায় ন আইফোনত অঁ কেমেৰা কোৱালিটি আমাৰ বহুত বেলেগ ন ইয়াতে গম পোৱা যায় আইফোনত ধুনীয়া উঠে আকৌ মই এতিয়া ল'ম বুলি ভাবিছোঁ আইফোন এটা দেই তাৰপিছতে আৰামছে তুমি লৈ ল'ব পাৰা তাৰপিছতে আকৌ ভাবিছোঁ ওৱান প্লাছ এটা লৈ লওঁ নেকি নহয় নালাগে ওৱান প্লাছ নল'বা কেলে নল'বা কৈছোঁ এণ্ড্ৰইড আৰু আইফোনত তুমি এণ্ড্ৰইড চলালা ন এতিয়া আইফোনটো চলাইছা ইমান বুলি ভাবিছোঁ হ'ব এটা ওৱান প্লাছটো ভালে হয় কিন্তু ৰকিনে ল'ব এতিয়া লৈ ল'বা তুমি আইফোন এটা যি হ'লেও লোৱা মোৰ আইফোন এটা ল'ম এতিয়া আইফোন এটা আহিলে লাগে কেতিয়াবা সঁচাকৈ লাগে ফটো চটো মাৰিবলৈ কাৰণে শ্বুটৰ পিছত বহুত দৰকাৰ লিপষ্টিকখিনি লগাই ধুনীয়া লাগিব হা গাইজ এনেই ধুনীয়া লাগিছে বাৰু এইবিলাক হাতখন ৰাখিছে যিমান যি হ'লেও লিপষ্টিকটো লগোৱাৰ পিছতে ব্ৰাইট লাগে ন যিকোনো যি মানে নৰ্মেলকৈ হেৰি কৰিলোঁ ক'ৰবাত যাবলৈ হ'লেও সঁচাকৈ ন ডিফাৰেঞ্চকেইটা যে কেমেৰাকেইটা বহুত বেলেগ মেকআপ কৰিছোঁ পাই ভাল ন নাক জোঙা কৰি আছোঁ হা কণ্ট্ৰল ভাল নাই জোঙা একদম কলটা মানুহ কমেণ্ট দিব আকৌ অঁ ক'লেখিনি কেনেকুৱা জোঙা তাতে প্ৰায় ভাল পাব লাগিব কথা সেইটো কথা তাৰিফ কৰিছোঁ মই আকৌ চবতকৈ ভূটা আহোমবিলাক সঁচাকৈ ন আমি সঁচাই তথাপিতো কচাইজনী আজি কলিতা কৰি লাগিছে সেইটো কথা কণ্ট্ৰল কৰাৰ পিছতহে মুখখন ব্ৰাইট লাগে ন ক্ষীণ দেখি পায় ন পুলিচ অঁ লিকুইড এতিয়া ট্ৰান্সফাৰ হ'ব আছে নেকি ভিডিঅ' অঁ ভালে এই ট্ৰান্সফাৰ হ'ব চাগে ডিব্ৰুগড় ডিষ্ট্ৰিক্ট তেতিয়া আহি গ'লে পাব নাহৰ চাবৰ চাবৰ ইমান ধৰিছে প্লিজখনে ন অঁ মই মানে আমি কৈ আছোঁ পাপাই ডিব্ৰুগড় পালে হয় আৰু তেতিয়া মানে অকণমান ভাল লাগিব ক'ত ট্ৰান্সফাৰ দিব এইবিলাক চব চিনিয়ে পাইছোঁ ন ডিষ্ট্ৰিক্ট চেঞ্জ এতিয়া ট্ৰান্সফাৰ দিছে ন হিমন্তই আগতেতো এইবিলাক কোনো মতলবেই নাছিলে ন আগতে তেতিয়া মেকআপৰ কথা আমি নাজানো এতিয়া প্ৰত্যেকে জানে সঁচাকৈ এনেকুৱা কোনো এজন ছোৱালী নাই যোনে মেকআপৰ কথা নাজানে কৰিব নাজানিলেও মানে জানে কোনটো কি বস্তু কি প্ৰডাক্ট কোনটো ক'ত ইউজ কৰে চব জনা হৈ গ'ল ল'ৰাখিনিও জানে মানে সেইটো কণ্ট্ৰল কৰি দিছোঁ ওলাই দিব অলপমান ওলাই আকৌ আছিলে জানে নাই অঁ ওলালে তোমাৰ ন বিয়পি যায় নিবা কাজল লগালে মোৰ চবতকৈ ফেভৰেট পাৰ্টটো কৰাই নাই এতিয়ালৈকে ব্লাছ চবতকৈ ফেভৰেট আৰু তাৰপাছত হাইলাইটাৰ মই মানে একো নঘহিলে যদি অকল ব্লাছ আৰু হাইলাইটাৰ ঘহো নহয় বহুত ধুনীয়া থাকে তলত আইনা লগাই দেই তুমি তলত কাজল লগালা জানো মোৰ নহয় কাজল নাই লগোৱা লগাইছিলে দহি পতাও আছিলে এইখন কথা কি আহি দিয়া ফেভৰেট পাৰ্ট তাৰপিছত আৰু এটা ফেভৰেট আছে হাইলাইটাৰ বেয়া পাৰ্টটো কি কৈছে চুলি মানুহ ইমান টাইম ৱেষ্ট হয় ন এইবাৰ যে সোনকালে হৈ যায় চুলিখিনি কাৰণে অকণমান টাইম লাগে হা বাকীবোৰ ইমান টাইম নালাগে আৰু তোমাৰতো বহুত জল্দি হয় মেকআপটো লাষ্ট টাইম মোৰ ওচৰত বহুত জল্দি হৈছিলে মেকআপটো যে প্লিজ ডোণ্ট পষ্ট হা চালা কাক দেখাইছ তই কাকো লাগিব
ভিডিঅ' কৰিছ অ' মজা লাগিছে গাইজ পিং পিং এতিয়া ফটো মাৰি ইনষ্টাত আপলোড কৰিবহে লাগে আৰু তাৰপিছত মই আজি পুৰা ৰিলছ বনাম চাবা উঠাই পুৰা টাইম আছে ন ফটো যাব নাই ন নাই ক'তো নাই বিন্দাছ বনাই নেকি কাইলৈ মেকআপ চেকআপ যাম ঘৰত গৈ আকৌ বেলেগ পিন্ধিম সঁচাকৈ কৈছোঁ আমাৰ ঘৰৰ ওপৰতো ল'ৰা কেইটামান থাকে ন ফেশ্বন দেখাব নেকি শুনিব নিদিব দে এইটো অশান্তি মানুহ হৈছে গাল লাগিব একো নহয় অঁ দিবা কি হ'বনো ন লাহে আৰু ন ছোৱালী নাচাই কোনে চাব ন তাক এতিয়া মাথাটো দেখাই আছোঁ মেকআপ যেন দেখাইছোঁ বেয়া দেখিছে ন কি বেয়া দেখিছে নেচাৰেল বিউটি জমনি লিপষ্টিকটো অকণমান ডাঙৰকৈ এনেকৈ আঁকে জানা নাই তুমি জানো কিয় নাজানিম কেনেকুৱা লাগিব ন এতিয়া যে ৰ'দটো টাইপটো ধুনীয়া লাগিব একেবাৰে ৰ'দ নাছিলে মই ভাবিছোঁ কি শ্বিলঙত ফটো মাৰিব যাম বুলি শ্বিলঙত অঁ কাৰণ কেলৈ তাত ঐ যাবি শ্বিলং মই যিমান যাব মন আছে যা যা বোলে মোকো যাব দিছে জানে মায়ে কৈছে যা বুলি মোক মাৰি যা যা বুলি যা যা তই নাযাব মই যাব মই ৰখি যাব বোলো মই যাওঁ কৈছোঁ মই যাওঁ মায়ে কৈছে কি নালাগে বোলে জানুৱাৰী লাষ্টত যাবি বোলে তেনেকৈ নাথাকে সেই নাথাকে মায়ে কৈছে তই যদি নাযাবি মই যাম কৈছে মায়ে মোক মানে মই গুৱাহাটীত যোৱা কথা আছে ন এইকেইদিনতে তো মায়ে মোক কৈছে ডাইৰেক্টে যাওঁগৈ শ্বিলঙলৈ অঁ বহুত দেৰি হ'ল দে 12 মিনিটমান হ'ল ভিডিঅ'টো কিন্তু ভালটো লাগিছে ন দি থৈ এইকাৰণে ভাল লাগিব মোক ভাল লাগিব কোলা দি দিওঁ সেনেকুৱা নকৰিবা আকৌ কৰিয়ে পাওঁ সেনেকৈ কৰিব নালাগে ই চব ফিল আপ কৰি আছো মানে নিজে নিজে জানুৱাৰীৰ প্ৰডাক্টখিনি কথা ভাবিছে অকণমান অঁ এই নহৰবি হেৰি লগাই দিওঁ আকৌ ষ্ট্ৰিং নালাগে এনেকৈ ইমান ধুনীয়া লাগিছে তোৰ ধুনীয়া লাগে সমান কৰিবি নালাগে থ তোমাৰ হাঁহিতে মৰম গম পোৱা তাইৰ দাঁতটো বহুত ধুনীয়া আকৌ ন হাঁহিটো ইমান মৰম লগা তাৰ দাঁত কথা নক'বা আৰু ইমানে ধুনীয়া আগে মেলা মুখখন মোৰ মানে লুকটো জানমণি বাই মানে আপোনালোকৰ ইউটিউব চেনেলৰ হেৰি মালিকনীগৰাকীয়ে বহুত ধুনীয়াকৈ কৰি দিছে আৰু লগতে মানে একদম কাপোৰ চাপোৰ পিন্ধাই কেনে জানমণি বা মা মই আপোনালোকক গোটেই লুকটো বেক মানে কেমেৰা কৰি দেখাই আছোঁ চ' ৰেডি হৈ গ'ল আৰু বহুত ভাল লাগিছে মানে একদম মানে হিন্দী চিৰিয়েল অকণমান মানে ভিলেন টাইপ হ'ব পাৰোঁ কিন্তু মানে হিন্দী চিৰিয়েল কমলিকা টাইপ ভাইবছ আহি আছে গাইজ থেংক ইউ গাইজ এনেই ভাল লাগিছে বুলি কমেণ্ট কৰিব কাৰণে আগতীয়াকৈ থেংক ইউ বুলি কৈ দিছোঁ অ'কে ডান 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 লগাই দিব হিন্দী চিৰিয়েল আমি নিজে নাম দি লৈছোঁ হিন্দী চিৰিয়েল চ' ইয়াতে আছোঁ আমি বাকীখিনি চাই থাকক মোক নাই দেখা নহয় আমাৰ ৰ'দ চ' ফটোশ্বুট হৈ আছে আমাৰ মই দেখাইছোঁ বাৰু ৰ'ব দেই মতিলে বহিব নাই জানা অঁ ঐ ওপৰ নেকলেছ জাল দে নেকলেছ জালে শুনো নেকলেছ তুই ইয়াত বনাই আকৌ আকৌ এনেকৈ দিয়া আকৌ এনেকুৱাকৈ দিয়া নহয় সেনেকৈ নহ'লে এনেকৈ বেকাকৈ দিয়া এখন হাতে তুমি এনেকৈ হেয়াৰ এনেকৈ ধৰি থাকা বুজিলা সি জানে কোনবিলাক চাই নহ'লে এইফালে চাহখিনি ভালেই এনেই চুলিখিনি এনেকৈ ধৰি থাকা আৰু বেকা হৈছে চকুত এনেই চোৱা আৰু মুখলে চোৱা মুখলে ডান এখন এনে তলত চেণ্ডেলটো চোৱা এনে চেণ্ডেল চোৱা
দেখিলে ন ফটোশ্বুট কৰোঁতে কিমান বেছি কষ্ট হয় সেইটো কাৰণে প্লিজ মোক ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব বাকী চাই থাকক আমি ফটোশ্বুট কেনেকৈ কৰোঁ